নমস্কাৰ বন্ধুসকল, মই শোভনজ্যোতি দুৱৰা। আজি আপোনালোকলৈ এটি আবৃত্তি আগবঢ়াইছোঁ। যদি আবৃত্তিটি আপোনালোকৰ মনোপুত হয় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। যে কি নহওক, আজি আবৃত্তিৰ কবিতাৰ শিৰোনামা কবি ৰাম গগৈ দেৱৰ দ্বাৰা ৰচিত কবিতা পথাৰ। পথাৰ শাওনৰ মেঘমুক্ত নীল আকাশ, সূৰ্যস্নাত ক্লেদময় সে বিশাল পথাৰ, বিপুল সম্ভৱা নাঙলৰ শিৰলোত সোণফলা মাটিৰ কামনা, ঘৰমাক্ত দেশ আৰু দেশাতীত সৃষ্টিৰ চেতনা। কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মুখময় জীৱন মালিকা। পথাৰ তোমাৰ স্বীকৃতি আছে, তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ। মৃত ম্লান কৃষকৰ সাধনা কঠোৰ, নিৰন্ন বিমৰ্ষ আৰু ক্লান্ত। শান্ত সন্ধিয়াত দুশ্চিন্তা দুঃসহ হৈ পৰে মহাজনী অৰ্থনৈতিক দৈনন্দিন লাভ আৰু ক্ষতিৰ গণনা। পাৰ ভাঙি পানী আহে, সোঁতৰ সেৱে সেৱে বাসে নাচে আৰু হাঁহে। ক্ৰূৰ স্পৰ্শ ফেনিল উত্তাল তৰংগৰাজি, বুকুৰ সেউজী সপোনটোকো কাঢ়ি লৈ যায়। বাধা নাই, অবাধে আহিল আৰু গ'ল। তেতিয়া মই কান্দো, সি আৰু পথাৰেও ইনাই বিনাই কান্দে। বিচিত্ৰ অভিব্যক্তি সন্মিলিত কৃষকৰ সমস্যাৰ দেহকণ্ঠ বিননিত বিদ্ৰোহৰ জাগৰণ আহে। অদ্ভুতই প্ৰভাতী চেতনা, অগ্নি দীক্ষাদূত অভিযান, অবিৰাম অধিকাৰ সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজে ৰঙা ইতিহাস লিখা হয়। পৰিৱৰ্তন আৰু শাল কোৰদা লৈ নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক, পলাতক উদ্বাস্তু মহাজন পুঁজিপতি সমস্ত সুখক। বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে, সেউজীয়া প্ৰাণৰ পথাৰ সোণালী ৰূপালী হৈ বাকৰিত সোণকটি লাগে। নতুন আৰু নতুন সেই পথাৰ, সেই সৃষ্টি সম্ভৱা বিপুল পথাৰ। তোমাক নমস্কাৰ, নমস্কাৰ।